বাঁহগছজোপা কি নাম হয়? এইযোৰ আমি মৃদাংবা বুলি কওঁ। এই অৰুণাচলৰ পৰা অনা হৈছিলে। অৰুণাচলত এই খামটিবোৰ আপোনাৰ খামটি মানুহে খালম্বা বুলি কোৱা হয় এইটো। এইটো আমি বৰা চাউল দি জলপান খোৱা হয় আকৌ। এইযোৰ বগৰী নহয়, এইজোপা হ'ল আমাৰ আপেল বেৰ। এই যে বিলাতী বগৰী ওলাইছে যে আজি তাৰে পুলি দুটা আনিছে। আনাৰস লাগিছে, এটা খালোঁ আমি। এজোপা ডালিম। আছে চাগে দেই। আপোনালোকৰ তাত কি হয় কমেণ্টত জনাবচোন। আমাৰ ইয়াত বাৰু মেদাংবা বুলি কোৱা হয় এইটো। অঁ সেইটোৱে অঁ। আৰু এয়া হৈ গ'ল কুজি থেকেৰা। অঁ বহুত দিন তাপত থৈ দিয়াৰ কাৰণে পঞা লাগিলে খালি। এইবাৰ ডাঙৰ হ'ব। এই আমাৰ বৌহেঁতি আজি নিজে একদম মাছ মাৰিব বোলে আজি। কেঁচু হয় নাই? একো নহয়। অঁ কেঁচুটো ইনস্পেকশ্যন কৰিছে দেই। এয়া আছলি নে নকলি? এয়া গুলু। ঐ এনেকৈ ভালকৈ কেনেকৈ মাছ ধৰো। অঁ এই বৰশী ফচি গৈছে। বহুত বছৰ হ'ল মাছ ধৰা নাই কিন্তু দেই। শ্বৰ্টকাট মাৰিছে। নদী মাছ নহয় আকৌ, এইটো মই মাছ পোহা আমাৰ মাছ। অঁ অ'কে। কি মাছ আছে ইয়াত? তিলাপিয়া। ইয়াত তিলাপিয়া আছে আৰু কমল কাপ আছে। এয়া আমাৰ বৌয়ে এতিয়া বৰশী দিব আৰু দেই। অঁ কি মাছ উঠে? এই দিয়ক এই দিব লাগিব। 1 ছেকেণ্ডত ক'ত মাছ লাগিব। অঁ সোমাব দিব। খাইছে। এই লাগিলে। চাটনি আ গয়া। অঁ লাগে। অ'কে ধুনীয়া ওলালে। গুলু আজি ফিছ পালোঁ। এইবাৰ আমাৰ মালিকে। গুলু ধৰা চাওঁ। গুলু ধৰা চাওঁ। বৰশীটো পালে উঠিব। অলপ দবাই দে। খাবলৈ দিবি। খাবলৈ দে। বা নহয় ৰ'বা। একেটা কেঁচুৱে 3বাৰ খোৱা হৈছে যে লাগিলে এয়া। গুলু এইজনী ডাঙৰ দে অলপ। পাৰিবা নাই? এইটো কাঁইট আছে বোলে। খুচিলে নেকি ইয়াক? নাই খোজা নাই চাগে। ভয়ে খালে অথনি এদিন কাঁইট লাগিলে অলপতে খুচি। এয়া তিলাপিয়া মাছ। এয়া কেইজনী? 3জনী। চাওঁ বেছি কেমেৰাটো মোবাইল নিবলৈ ভয় হৈছে নে পানী পৰিব। এয়া দেখিছেনে গাইজ? এয়া ৰান্ধি খোৱা হ'ব। অঁ এইবাৰহে মই দাদা। অঁ ধুনু বাই বাই দেই।